জমিৰ মালিক কোন অৰ্থাৎ জমিকাৰ। মই এজন নিয়মিতভাৱে আইন প্ৰেক্টিছ কৰা অধিবক্তা। সকলোকে শুভেচ্ছা জনাই আজিৰ এই পৰ্বটো মই আৰম্ভ কৰিছোঁ। আজিৰ পৰ্বৰ বিষয়বস্তু হ'ল জমিকাৰ। যাৰ দলিল আছে তাৰ, নে যাৰ খতিয়ান আছে বা ৰেকৰ্ড অফ ৰাইটত নাম আছে তাৰ, নে যাৰ অকল মাত্ৰ দখল আছে জমিটো কাৰ। মই এইটো চেনেলত আইনৰ বিভিন্ন বিষয়ত আলোচনা কৰি থাকোঁ। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে পৰৱৰ্তী আপডেট পাওঁতে আপোনালোকে ভিডিঅ'বোৰ পায় আৰু আইনৰ সৰু সৰু বা আইনৰ বিভিন্ন বিষয়ত এতিয়া আমাৰ বিষয়বস্তু হ'ল যে জমিকাৰ। ক এজন ব্যক্তি যাৰ অকল মাত্ৰ দলিল আছে। খ এজন ব্যক্তি যাৰ অকল মাত্ৰ খতিয়ান পাট্টা বা ৰেকৰ্ড অফ ৰাইটত নাম আছে। আৰু খ এজন ব্যক্তি যাৰ অকল মাত্ৰ দখল আছে। এইটো প্ৰকৃতিভাৱে এই জমিটোৰ মালিক কোন। ইয়াত আমালোকে এটা কথা উল্লেখ কৰিব লাগিব, দলিল কি? দলিল হ'ল মালিকানাৰ অন্যতম উপাদান। দলিলৰ মাধ্যমে সাধাৰণতে মালিকানা নিৰ্ধাৰণ কৰা হয়। দলিলৰ মাধ্যমে সাধাৰণতে জমিৰ মালিক কোন তাক নিৰ্ধাৰণ কৰা হয়। খতিয়ানৰ মাধ্যমে কৰা হয়, কিন্তু দলিলৰ মাধ্যমেই বেছিভাগে কৰা হয়। এতিয়া যাৰ দলিল আছে কিন্তু মাটিডোখৰ তাৰ দখলত নাই, তেওঁ এই ক্ষেত্ৰত কি কৰিব লাগিব? তেওঁ জমিটো কেনেকৈ পাব? এই ক্ষেত্ৰত যাৰ এটা বৈধ দলিল আছে, বৈধ ব্যক্তিৰ পৰা ক্ৰয় কৰিছে, তেন্তে তেওঁ মাটিডোখৰ যাৰ দখলত আছে তাৰ পৰা তেওঁ বিজ্ঞ আদালতত কেছ কৰি অৰ্থাৎ মামলা কৰি জমিটো নিজৰ কৰি ল'ব পাৰে। এইটো তেওঁ কেনেকৈ কৰিব? এই ক্ষেত্ৰত তেওঁ কি কৰিব লাগিব? এই ক্ষেত্ৰত তেওঁ অৰ্থাৎ যাৰ পৰা জমিটো ক্ৰয় কৰিছে আৰু যাৰ দলিল আছে তেওঁ ক'ব লাগিব, যাৰ মাটিডোখৰ যাৰ দখলত আছে তাক ক'ব লাগিব যে মই জমিডোখৰ ক্ৰয় কৰিছোঁ, মোৰ এটা বৈধ দলিল আছে, গতিকে আপুনি মোৰ জমিটো খালী কৰি দিয়ক। যদি ভালকৈ খালী কৰি দিলে বা মাটিটুকু যদি নিদিয়ে, তেন্তে আপুনি কি কৰিব? তেন্তে আপোনাৰ যিদিনৰ পৰা অস্বীকাৰ কৰিব, অৰ্থাৎ যিদিনৰ পৰা তেওঁ অস্বীকাৰ কৰিব সেইদিনৰ পৰা 12 বছৰৰ ভিতৰত সুনিৰ্দিষ্ট প্ৰতিকাৰৰ আইন 1877 চন মামলা কৰি আপুনি কোৰ্টৰ ডিগ্ৰী লৈ আপুনি জমিটো নিজৰ কৰি ল'ব পাৰে। তেন্তে আপুনি বুজিলে দলিলৰ ভেলু কিমান মালিকত্ব দাবী কৰিব পাৰে। এতিয়া খ ব্যক্তি যাৰ অকল মাত্ৰ খতিয়ান পাট্টা বা ৰেকৰ্ড আছে, এই ক্ষেত্ৰত তেওঁৰ মালিকানা কিমান? এই ক্ষেত্ৰত তেওঁৰ অধিকাৰ কিমান জমিটোৰ প্ৰতি? এই ক্ষেত্ৰত তেওঁ কি কৰিব পাৰে? এতিয়া আমালোকে ইয়াত এটা কথা উল্লেখ কৰা দৰকাৰ যে আপোনাৰ খতিয়ান কি? খতিয়ান পাট্টা বা ৰেকৰ্ড হ'ল চৰকাৰৰ খাজনা আদায়ৰ এটা মাধ্যম। চৰকাৰে সাধাৰণতে খতিয়ান পাট্টা বা ৰেকৰ্ড অফ ৰাইটৰ জৰিয়তে খাজনা আদায় কৰি থাকে। এই খতিয়ানৰ মাধ্যমে চৰকাৰ নিশ্চিত হয় যে জমিৰ প্ৰকৃতি মালিক কোন, জমিৰ পৰিমাণ কিমান আৰু জমিটো কি প্ৰকৃতিৰ। এই খতিয়ানৰ মাধ্যমে নিশ্চিত হয়। এতিয়া খতিয়ানৰ মাধ্যমে সাধাৰণতে জমিৰ মালিক হোৱাটো বিৰাট টান, অৰ্থাৎ জমিৰ মালিকানা দাবী কৰাটো বিৰাট কঠিন। কিয়নো বিভিন্ন সময় দেখা যায় যে জমিৰ খতিয়ান ভুলবশত বা চৰকাৰী ভূমি বিষয়াসকলে লেনদেনৰ মাধ্যমতে বা কিবা ভুল কৰি খতিয়ানটো ভুল কৰি জৰীপ কৰিছে বা এজনৰ দখলত আছে আৰু আন এজন দখলত তাৰ নামত কৰি দিছে। এনে হ'লে কিন্তু কথাটো বেলেগ। গতিকে অকল মাত্ৰ জমিৰ মালিকানা দাবী কৰাটো খুবেই কঠিন। কিন্তু খতিয়ানটো যদি পূৰ্বপুৰুষৰ পৰা চেইন আকাৰ আহি থাকে, সেইটো কথা বেলেগ। এতিয়া আপোনাৰ খতিয়ান সাধাৰণতে দুই প্ৰকাৰৰ হৈ থাকে। এটা হ'ল জৰীপী খতিয়ান আৰু এটা হ'ল নামজাৰি খতিয়ান। এতিয়া জৰীপী খতিয়ান কি? জৰীপী খতিয়ান হ'ল যিটো নেকি ভূ বিষয়াসকলে অৰ্থাৎ ছেটেলমেণ্ট অফিচাৰ বিষয়াসকলে নিজে এডোখৰ জমিত আহি
মেপ প্ৰস্তুত কৰি জৰীপ কৰি মাটিটো কাৰ দখলত আছে মেপ প্ৰস্তুত কৰি নিৰ্ধাৰণ কৰি দিয়ে তাকে জৰীপী খতিয়ান বোলে। এতিয়া নামজাৰি খতিয়ান কি? নামজাৰি খতিয়ান হ'ল যে আপোনাৰ নামত দেখা যায় যে জৰীপী খতিয়ান হৈ গৈছে। এতিয়া আপুনি বিক্ৰী কৰি দিছে, তেতিয়া যিয়ে ক্ৰয় কৰিছে মাটিডোখৰ তেওঁ কি কৰিব, এই নামজাৰিৰ জৰিয়তে তেওঁৰ নামটো সেই খতিয়ান বা ৰেকৰ্ডত নাম লগাই দিব আৰু তেনেদৰে নামজাৰি খতিয়ান বা পাট্টা বা আপোনাৰ ৰেকৰ্ড কৰা হয় আৰু তেতিয়া তাক নামজাৰি খতিয়ান বোলা হয়, নামজাৰি ৰেকৰ্ড বুলি কোৱা হয়। এতিয়া আপোনালোকে বুজি পালে যে দলিল বা খতিয়ানৰ মাধ্যমত অৰ্থাৎ কোৱা ব্যক্তিৰ কিমান অধিকাৰ আছে আৰু কোৱা ব্যক্তিৰ কিমান অধিকাৰ আছে। বাকী থাকিল আমাৰ ঘ, যাৰ একমাত্ৰ দখল আছে, তাৰ দলিলো নাই প্লাছ আপোনাৰ খতিয়ান পাট্টাৰ ৰেকৰ্ড অফ ৰাইটত নাম নাই, অৰ্থাৎ এক কথাত ক'বলৈ হ'লে তাৰ কোনো ডকুমেণ্টেই নাই। তাৰ আছে মাত্ৰ একমাত্ৰ ভূমিটোৰ দখল। দখল কৰি কি মাটি পোৱা সম্ভৱ? আজি জানি লওঁ। হয়, অকল মাত্ৰ মাটিডোখৰ ভূমিডোখৰ ভোগ কৰি মালিকানা দাবী কৰা সম্ভৱ। কিন্তু কেনেকৈ? সেই ব্যক্তি একেৰাহে কোনো আপত্তি নোহোৱাকৈ 12 বছৰ কাল মাটিডোখৰ ভোগ কৰি থাকিব লাগিব। তাত কাৰো আপত্তি অবজেকশ্যন থাকিব নোৱাৰিব। অবজেকশ্যন থাকিলে সেই ক্ষেত্ৰত নহ'ব। গতিকে অকল মাত্ৰ মাটিডোখৰ ভোগ দখল কৰি একেৰাহে 12 বছৰ কাল যদি ভোগ কৰি থাকে তেওঁ সেই মাটিডোখৰ নিজৰ বুলি দাবী কৰিব পাৰিব। কিন্তু অৱশ্যে সেইটো তেওঁ আইনৰ জৰিয়তে কৰিব লাগিব। তেওঁ 12 বছৰ একেৰাহে ভোগ কৰাৰ পিছত তামাতি এক্ট অৰ্থাৎ কোৰ্টত মামলা দায়েৰ কৰি তেওঁ ক'ব লাগিব যে মই একেৰাহে জমিটো ভোগ দখল কৰি আছোঁ, আমাক জমিটো দিব লাগে। তেতিয়া কোৰ্টে তেওঁক জমিটো দি দিব। গতিকে আজি বুজিব পাৰিলে যে জমি পৰিকৃতি মালিক কোন। মই ইয়াতে এটা কথা ক'ব বিচাৰোঁ যে অকল মাত্ৰ এটা ভিডিঅ'ৰ জৰিয়তে এইবোৰৰ সমস্যা দিয়াটো সম্ভৱ নহয়। পৰিস্থিতি সাপেক্ষে সেইবিলাকৰ সমাধান দিয়া যায়। গতিকে যিটো পৰিস্থিতিৰ সাপেক্ষেহে ইয়াৰ বিষয়ে জানা যায়। আমি মাত্ৰ এইটোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ এটা আইডিয়া আভাসহে দিছোঁ। গতিকে যদি আপোনালোকৰ কিবা সমস্যা আছে আমাৰ এইটো কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদি কিবা সমাধান দিব পাৰে মই চেষ্টা কৰিম। লগতে আপুনি আমাৰ চেনেলটোৰ লগতে থাকক। আৰু মই কৈ দিছোঁ যে আপোনাৰ যদি জমি সম্পৰ্কীয় কিছু ডকুমেণ্ট আছে তেন্তে আপুনি যত্নকাৰী ৰাখিব। ডকুমেণ্টবিলাক নিশ্চয় যত্ন কৰি ৰাখিব। আজি আমাৰ ভিডিঅ'টো ইমানেই শেষ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। বাই বাই।